লগাই সকলকে জনাইছোঁ আমি ৰাতিপুৱাই মোৰ চেনেলটোলৈ স্বাগতম। গতিকে আমি আহি আছোঁ আউনীআটী সত্ৰ। ইয়াতে এটি ক্লিপ ল'বৰ বাবে আহি আছোঁ, শ্বুটিং চলি আছে। সকলোকে জনাইছোঁ স্বাগতম। চাই থাকক, এইফালে কেমেৰা পাৰ্চনে কেমেৰা গৈ আহি আছে। গতিকে এনেকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ সকলোৱে চাই থাকক আৰু লাহে লাহে গৈ আছোঁ। এটা বৃহত্তৰ ডাঙৰ পুখুৰী, কালি ইয়াতে শ্বুটিং হৈ গৈছে ধুনীয়াকৈ। আৰু ইয়াতে নাম শুনিছে, তালৰ মাত শুনিছে। ইয়ালৈকে আহি আছোঁ আৰু কিছু সময়ৰ পিছত 10 বজাৰ লগে লগে দবা মাৰিব। দবাৰ এটি ক্লিপ ল'বৰ কাৰণে আমি সাজু হৈ আহিছোঁ। এইফালে বৃহত্তৰ ডাঙৰ একুৰীয়া গাম আছে, এইফালে তুলসী গছৰ কুণ্ডা এনেকৈ সংগ্ৰহ কৰি ৰখা হৈছে খুব সুন্দৰকৈ। গতিকে এইভাগে হৈছে পুৰণা নামঘৰ আৰু ইয়াত নাম প্ৰসংগ চলি আছে যিহেতু। গতিকে বলক এনেকৈ গৈ থাকোঁ আৰু লাহে লাহে। চাকি দিয়া নহ'ল, ইয়াতে ধুনীয়াকৈ চাকি লৈ তিনিগছ জ্বলাই লওঁগৈ। যিহেতু ৰাতিপুৱা উঠি চাকিগছ জ্বলালে মনটো ভাল লাগিব, সেই লগতে ওলাইছোঁ। গতিকে বলক নামঘৰ ভিতৰলৈ যাওঁ, নামঘৰ পৰিৱেশটো দেখুৱাম কেনেকুৱা হৈ আছে। গৈ থাকোঁ আৰু। এই গেটৰ ভিতৰলৈ আচলতে চেনেল কোনো পিন্ধাবলৈ দিয়া নহয়, আনকি বাইক এখন আনিবলৈ দিয়ে। যিহেতু আমি ৰাতি থাকিলোঁ কাৰণে ইয়াতে বাইক দুখন থৈ যাবলগীয়া হ'ল আৰু উপায় নাই, বাহিৰত এৰিবলৈ বেয়া লাগে যে। এই হৈছে মূল ৰাস্তা নামঘৰলৈ যোৱা, আৰু তোৰণৰ পৰা এইফালে আহি আছে মূল তোৰণ আছে এইফালে। গতিকে এইফালৰ পৰা আহি আছোঁ আৰু কাষে দুটা ডাঙৰ ডাঙৰ বৃহত্তৰ পুখুৰী আছে। আৰু তাৰপিছতে আমি আহিছোঁ এইফালে, দেখিছে হৈছে আউনীআটী সত্ৰ। লাহে এই ৰাস্তাভাগে আচলতে আজি কিছুদিনৰ পূৰ্বে এইখিনি পকা নাছিল, এতিয়া পকা কৰি পেলাই যে উন্নতি হৈছে। সেইটো কাৰণে চাৰিওফালে 4 হাতী আছে, পূব হাতী, পশ্চিম হাতী, দক্ষিণ হাতী, উত্তৰ হাতী চাৰিওফালে আছে। আমি যিহেতু কালিৰ পৰা শ্বুটিংখিনি কৰি আছোঁ আৰু সেইটো গতিকে আমি আৰু গোটেইখিনিতে ঘূৰিয়ে ফুৰা হৈছে লাহে লাহে। খালি কিন্তু কালি সময় নাপালোঁ কাৰণে দেখুৱাব নোৱাৰিলোঁ। আৰু ইয়াত দেখিছে প্ৰত্যেকভাগ মৎস্য দেখিছে, গেটত মৎস্য আছে। প্ৰত্যেকভাগ মৎস্যতে মহৎলোকৰ বাণী লেখিয়াকৈ দবা মাৰিলে। কৃষ্ণপ্ৰভু সেই দবা এটি ক্লিপৰ পৰা আমি ৰৈ আছিলোঁ, ৰৈ দবাৰ অন্তত ক্লিপটো ল'লে তাকো গম নাপালোঁ। গতিকে ভিতৰলৈ গ'লে গম যে দবা ক্লিপ হ'ল নে নহ'ল। গতিকে বলক, এয়া হৈছে সত্ৰৰ মূল নামঘৰ। আহি মূল নামঘৰ পাইছোঁ আৰু ইয়াতে এগছি বন্তি জ্বলাম। কালি যিহেতু বন্তি জ্বলোৱা নহ'ল, কালি আগবঢ়াই থ'লোঁ। এতিয়া এয়া বলক আৰু লাহে লাহে বন্তি লৈ আগবাঢ়ি গৈ থাকোঁ। এই হৈছে নামঘৰ মূল তোৰণ। দেউতালৈ কিমান বছৰ হ'ল ন কাঠৰ কুণ্ডাটো? যিহেতু আমি আছে প্ৰভু ঈশ্বৰৰ বহাত দেখিছে। এইফালে চাৰিফালে দেখিছে আমাৰ বিজিত সংগত আছে। এতিয়া আমাৰ শ্বুটিঙৰ কাম চলি আছে। এইফালে আমাৰ হৰ আছে, এইফালে আমাৰ পানীকৃত্য আছে। নাকৰ ঘূৰণি কালি ৰাতি শুব পৰা নাই পেলাই যিটো ভোমোৰা, এইফালে শুই আছে একদম ভোমোৰা এটা, দুটা ভোমোৰা। কেনেকুৱা গুণগুণনি মাৰিছে, দুয়োটাই কি গান গাইছে মাত্ৰ। তাকে কালিৰ পৰা আমি ইয়াতে আছোঁ, বসতি লৈ আছোঁ ইয়াতে। আজি যামগৈ, আমাৰ ক্লিয়াৰ হ'ব কাম। আৰু কিছুদিনৰ পিছতে এটি খুব ধুনীয়া সুন্দৰ গীত শুনিবলৈ পাব। সি কেমেৰা শ্বুটিং কৰিছে, লগত আমাৰ পোৱালি আছে। আচলতে সম্ভৱ হৈছে বিজিতৰ কাৰণে। আচলতে প্ৰতিটো কামে এইফালে প্ৰিডিছ, তাক মই দেখুৱাই দিম চলিবলৈ অপৰাধ হ'ব। বহুত সহায় সহযোগ কৰিছে, কালি ৰাতিপুৱা পাৰি আমাক ৰাখি আছে। খোৱা বোৱা কোনো টেনশ্যন নোহোৱাকৈ ইয়াতে আছোঁ। গতিকে গোটেই অঞ্চলটো ঘূৰি ফুৰি আমি কাম কৰি আছোঁ। যিহেতু আজি ইয়াতে আদায় হ'ব আৰু প্ৰায় 5-6 দিনৰ ভিতৰতে এটি সুন্দৰ গান আহিব বুলি ভাবোঁ। সুন্দৰ ৰাইজে বিচাৰ কৰিব, সৰ্বগুণাকৰ বুলি দিছোঁ গানটো। নামটো বেয়া হ'ব, খুব ধুনীয়া আছে। আমি যিহেতু শুনিছোঁ শ্বুটিং চলি আছে, একদম অসমৰ ৰাইজে আদৰি ল'ব বুলি আমিও আশাবাদী আৰু। সকলোৱে মিলিজুলি গৈ আছোঁ। আচলতে আমি নাই, ধলপুৰৰ আছে কেইজনমান ল'ৰা, মানে মোৰ ভাতৃপ্ৰতিম বন্ধু এজন দাদাও আছে। গোটেইখিনি মিলি পেলাই আমি বৰ্তমান কাম কৰি আছোঁ। গতিকে ক'ত কেনেকৈ কি কাম হৈ আছে দেখুওৱা নাই আৰু, এনেই মাত্ৰ ফুটেজটা লৈ থৈছোঁ। যাকে নহওক, যদি এতিয়াই দেখুৱাই দিওঁ পিছত কি চাব, এতিয়া যদি দেখুৱাই দিওঁ পিছত কি চাব, গতিকে দেখুৱাই দিয়া নাই। গতিকে
আমাৰ হৰে এফালে লাগি আছে আৰু কি কয় এডিট সিয়ে কৰিব দেখা যাব লগ গৈ থাকোঁ কন্দৰি বেনবিনা জঞ্জৰি কালি মৰি কন্দৰ বেনবিনা জঞ্জৰ শংকৰে কমনীয় চহৰে শংকৰে কমনীয় চহৰে বাজে বাইদনি কৰে हमारा गुजराती में कहते हैं एक जूनागढ़ लो मैं तो बीज में वाड़नी नीरा আৰু গাইজ যিহেতু ইয়াতে একাপ চাহ খাই পেলাই বহি আছোঁ আমাৰ আজি গ্ৰুপটো মানে মানুহখিনি আছে গোটেইখিনি এয়া মানে উতপ্তভাৱে সহায় কৰা মানুহ আৰু মানে সত্ৰৰ ইয়াত সেইটো নহ'বই আমাৰ পিলিচ ভাই কালিৰ পৰা খুৱাই বুৱাই ৰাখিছে এইফালে আমাৰ বিজিত ককাই ককাই নহয় এতিয়া আমাৰ লগৰ তাৰপিছত ইহঁতকেইটাই আহিছে আমাৰ ইয়াৰ নৱপল্লৱ ককাইদেউ বিশ্বজিৎ ভাই এইটো আমাৰ অভি গতিকে ইয়াৰ ককাই ভাই দুটা তাৰপিছত আমাৰ সৰহটো দেখুৱালে এইফালে আমাৰ সৰু ভনী তাৰপিছত আমাৰ ই সত্ৰ আধা সত্ৰ মানুহ কৃষ্ণ এইকেইটাক দেখুৱালোঁ গোটেইকেইটা মিলিজুলি আমি কাম কৰি আছোঁ আৰু দুটা আছে সমুদ্ৰৰ প্ৰবাদ আছে সিহঁতকেইটাৰ কথা নক'লেও নহ'ব ক'বই লাগিব গতিকে তেহেঁতকো লগ পাই আছোঁ গতিকে এনেকৈ আৰু ইয়াত আজি কাম সমাপ্ত মাৰিলোঁ এতিয়া যাম দক্ষিণপাট চামগুৰি আৰু কিছুমান বস্তু আছে লৈ পেলাই ৰাতিলৈ ঘৰলৈ গৈ থাকিম এয়া ককা আচলতে আমাৰ এটি ভিডিঅ' ফুটেজত ওলাইছে সকলোৱে আশীৰ্বাদ কৰিব আমি অতি সন্তোষ পালোঁ আৰু এটা পোৱালিও ওলাইছে আমাৰ লগত আমাৰ এইজনৰ বিজিতক শিকাইছিলে ওজাপালে শিকাইছিলে গতিকে আমাৰ পিডিছে একো নাশিকা নি আহি পালোহি যদি দক্ষিণপাট সত্ৰ পাই পেলাই হা ইয়াত একো নলওঁ তাত ল'ম গতিকে আমি ভিতৰলৈ গৈ থাকোঁ ভিতৰৰ অংশ কেনেকুৱা আছে আহি আছোঁ কৰি আছোঁ চাই থাকক আৰু দেখুৱাই আছোঁ হেল্ল' গাইজ যিহেতু আমি দক্ষিণপাট সত্ৰ পাইছোঁহি আৰু এইফালে প্ৰভাত চাব খুব ওতঃপ্ৰোতভাৱে কালিৰ পৰা জড়িত হৈ আছে এইফালে প্ৰভাতজী আৰু এইফালে আমাৰ সমুদ্ৰ গতিকে ইহঁতকেইটা নথকা হ'লে আচলতে অসম্ভৱ আমি যিখিনি কাম কৰি আছোঁ বৰ্তমান এইফালে ইয়াৰ দক্ষিণপাট সত্ৰ পাই গ'লি তাৰপিছতে ভিতৰৰ অংশত এটি ক্লিপ হ'ব গতিকে গৈ আছোঁ আৰু চাই থাকক গতিকে ভিডিঅ'তকৈ আমাৰ মেইন ইম্পৰ্টেণ্ট কথাটো হৈছে কি আমি অহাৰ এইখিনি এতিয়া একোটা প্ৰতিচ্ছবি আৰু জীৱনটো মানুহকেইটা আমি বুঢ়া হৈ যাম কিন্তু এই বস্তুবোৰ জিন্দগী বুঢ়া নহয় চিত্ৰ হৈ থাকিব কিন্তু মানুহৰ দেহাহে আচলতে অচিত্ৰ হ'ব বিচিত্ৰ হ'ব গতিকে এয়া হৈছে আমাৰ গোসাঁই প্ৰভু ইমান ধুনীয়াকৈ অংকন কৰি থোৱা আছে এইখিনি বস্তু আচলতে যে বহুত দিন এতিয়া যি নতুন কাৰ্যক্ৰম আহি আছে ৰাখিবগৈ যেন আশাও নেৰাখোঁ কিন্তু গতিকে তথাপিও এনেকৈ ৰাখি থোৱাটো অতি প্ৰয়োজন গতিকে আমি এনেকৈ ভিডিঅ' ক্লিপৰ জৰিয়তে ৰাখি থৈছোঁ সকলোকে আহ্বান জনাইছোঁ আহিব আপোনালোকে আমাক চাই যাব তেনেকুৱা এটা ধুনীয়া সুন্দৰ দৃশ্য এইফালেখিনি বনাই আছে এইফালে মিউজিয়াম বনাই আছে গতিকে কৈছোঁ কাইলৈ পৰহিলৈ কি ঠিক কিজানি নামঘৰ ভাগো কিবা সলাই পেলাব পাৰে তেওঁলোকে গতিকে আমি এইটো ফুটেজকে আৰু ৰাখি থৈছোঁ বুদ্ধ বয়সলৈকে চাই থাকিব পাৰিম যে আমি আমুক সত্ৰলৈ গৈছিলোঁ ধুনীয়া এটা পৰিৱেশ দৰ্শন কৰিলোঁ গতিকে সেয়াই আৰু এইটো এটি ক্লিপ হ'ব গতিকে সকলোৱে চাই থাকক আমাৰ প্ৰভাত আহিছে এই বহুত দিছে দেই শিকিবলৈ শিকিব পাৰি ন ইয়াত শিকিবলৈ শিকিব কিমান দিনৰ এনে ৱৰ্কশ্বপত অঁ গাইজ যিহেতু আমাৰ শ্বুটিং ক্লিয়াৰ হৈ গ'ল সমাপ্ত হৈ গ'ল আমাৰ সকলো এতিয়া ঘূৰা ঘূৰি যাম আৰু 3টা বজা 3:15 ফ্ৰী আছে গতিকে পানত পাই ইমান নাজানো তথাপিতো পলাই আহিছোঁ অকণমান লৰালৰিকৈ যাওঁ গ'লে হয়তো ফেৰি পাই যাম গতিকে ভাল লাগিলে এটা দীঘলীয়া যাত্ৰা আমি আদায় কৰি পেলালোঁ
গতিকে যদি ভাল লাগিছে সকলোৱে ছাপোৰ্ট কৰিব, চেনেলটো চাব, অলপ লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো আগবঢ়াই দিব, তাকে কামনা কৰি ব'লক গৈ থাকোঁ। বাই বাই, টাটা।